একচুৱেলি এইটো মণিপুৰীসকলে খায় এইটো ডিজাইনত। মজা। মজা হৈছে, ঘৰত বনাই খাব খুব টেষ্টি পাব। এইটো দেখিছেনে? এইকেইটা হ'ল কচু, এইটো হ'ল ঔটেঙা, আৰু এইখিনি হ'ল মুৰ্গী মাংস। কমকৈ লৈছোঁ, বৰ বেছি লোৱা নাই। আজি কেনেকৈ খাই মই দেখাই দিম, ঘৰত বনাই খাব পাৰি। বিনা তেলত বনাম, বিনা তেলত কেনেকৈ মাংস বনাই চাব। এইটো মাংস, এইটো ঔটেঙা, এইটো কচু, এইটো হালধি, নিমখ, ঢাকি দিলে গাপটো খুব সোনকালে হয়, খুব সোনকালে হয়। বেছি সময় নালাগে, আধা ঘণ্টা নালাগে, 20 মিনিট। অ'কে। মজা। এইটো জলকীয়া আৰু অলপ এইটো জিৰা গুড়ি। একচুৱেলি এইটো মণিপুৰীসকলে খায় এইটো ডিজাইনত। এইটো মণিপুৰী টাইপত আজি বনাইছোঁ খাবৰ কাৰণে। মজা হৈ গ'ল, সুন্দৰকৈ হৈ গ'ল, সুন্দৰ হৈ গ'ল। এতিয়া আমি ভাতৰ লগত খাম। তাৰ আগতে অলপ টেষ্ট কৰি চাওঁ। মজা হৈছে, ঘৰত বনাই খাব খুব টেষ্টি পাব। ধন্যবাদ। আজিলৈ ভিডিঅ'